বালাজীত আৰু বালাজীত বাহিৰৰ পৰিৱেশটো দেখাম কাৰণ ভিতৰৰ পৰিৱেশখিনি দেখাব নোৱাৰি কাৰণ মোবাইল নিষেধ আছে এখন বালাজীৰ প্ৰথম গেট আৰু মোৰ জোতা তাতে খুলি থৈ গৈছিলোঁ কাৰণ ইয়াতে বহুত ঠাণ্ডা আৰু চবফালে সেউজীয়া পৰিৱেশ আছে বাহিৰৰ পৰিৱেশটো বহুতেই ভাল আৰু ইমানে ভাল লাগিছে বাহিৰৰ টাইমত যাবই লাগব বালাজীৰ মানে বাহিৰৰ পৰিৱেশটো বহুতেই ভাল লাগে কাৰণ চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু বহুতে ভাল লগা সেউজীয়া পৰিৱেশটো বালাজীত আহিলে মানে ইমান মনটো মুকলি লাগে আৰু বহুতে বালাজীতে মানে ধুনীয়া পৰিৱেশ আৰু মনটো মানে বহুত ভাল লাগি যায় বহুতে মুকলি কৰে মনটো সিফালে গাড়ী পাৰ্কিং কৰে আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু বালাজী গৌচুকতে বালাজীটো আছে আৰু ইয়াতে বহুত গৌচুকৰ মন্দিৰটো মানে ভাল নাপালে যদি পাৰে আহিবচোন মনবোৰ বহুতেই ভাল হ'ব আৰু গৌচুক মানে এই যে বালাজী মন্দিৰটো আছে বহুতেই ভাল লাগে কাৰণ ইমান যে ধুনীয়া পৰিৱেশ আছে ক'ৰবাত যে ইমান ধুনীয়া এটা পৰিৱেশ আছে তাই আৰু ইফালে বহুতেই ভাল জেগা আছে ভিতৰত তাৰমানে মন্দিৰৰ ভিতৰত মানে ফোন নিবলৈ নিষেধ আছে কাৰণ তাতে ফটো উঠিব নিদিয়ে ভিডিঅ' বনাব নিদিয়ে তো মই ভিতৰখিনি দেখাব আপোনালোকক নোৱাৰিলোঁ এয়া ভাল লাগে ন তেনেকুৱা বহুতো ভাল আৰু চবফালে চাৰিওফালে সেউজীয়া পৰিৱেশ আছে নিশ্চয়টো ভাল লাগিবই আমাৰ অসমীয়া মানুহৰ সেইটোৱে ভাল চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু সেউজীয়া পৰিৱেশটো আমাৰ মানুহৰ কাৰণে বহুত ভাল গছ গছনি নহ'লেও মানুহ জীয়াই থাকিব নোৱাৰে কাৰণ সেয়া বকুল গছ ইমানে যে ভাল লাগে একদম বহুতেই সুন্দৰ আৰু গোন্ধটো বহুতেই ভাল আৰু মোৰ এই বকুল গছে বহুতেই ভাল লাগে কাৰণ গোন্ধটো ইমানেই ভাল যে ইমান ধুনীয়াকৈ ৰাখিছে গছ গছনিবোৰ আলু আছে চাওঁ আৰু বহুতে ভাল লাগে ন বালাজী মন্দিৰটো
এয়া মোৰ মা। এয়া আমাৰ এয়া টিকলি। আমাৰ টিকলি। হাই বুলি কোৱা। এইখিনি বালাজীৰ ফিল্ড হয়। এখানে বালাজীর ফিল্ড। পানী খাব মন Pati lah, saya tuh kan atas mana? Kan dah kan